ये किसका नाश्ता है? खोला चापरी पिठा, दৈ, चाह और ये पेटलाई, ये पेटलार पुतेक खतकुस। गुड मॉर्निंग को ভাল করে কো গুড মর্নিং আজি খতকুসৰ কি আছে? আজি কি আছে খতকুসৰ? কিহৰ মেচ? ভাল করে কো আজি প্রথমবার খেলিবি না? তো ভাল করে খেলিবি না? নহলে কি করে মায়ে কি করব? খতকুসে লাজা করেছে। গুড মর্নিং গাইজ, আজি তাৰমানে এতিয়া ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। সেইটো হ'ল পেটলাই খাই আছে, সেইটো হ'ল খুটুকুচে খাই আছে আৰু খুটুকুচৰ আৰু পেটলাৰ যে খুটুকুচৰ গুটুকুচ না গুটুকুচ পেটলাৰ যে গুটুকুচৰ বেচেৰি তাই স্কুলত ৰাতিপুৱা 6টা বজাতে যাব লগা হৈছে। 6:30 মানে ওলাই ৰেডি হ'ব লাগে। তো তাই গ'ল আৰু সেইটো তাইৰ বাৰ্বি হাউচ বোলে লাগে। বাৰ্বি হাউচ ডল হাউচ লিখা আছে নেকি? ডল হাউচ। তো আনি দিছে বাপেকে, পিছত দেখাই আছে। এতিয়া মই চাহটো খাই লওঁ। পানী পৰিছে ওপৰৰ পৰা, ইমান চাওঁ টিঙত ন টিংখন দেখা নাপাওঁ, সেই তাৰ পৰা পৰিছে চিলিংখন। ওপৰত উঠি চাইছোঁ এদিন টিঙত শুনি ফুটা নাই, ক'ৰ পৰা পানী পৰিছে। বাল্টি পাতিব লাগিব যেন না? এটা বাল্টি আনো নেকি? পৰি আছে আনো ৰ'বা। বাল্টি পাতিব লগা হৈছে, বাল্টি। এয়া টুক টুককৈ পৰি আছে। এয়া এৰাম সেইটো ওলাব ৰ'ব। এয়া নিৰ্কিছে এয়া বাৰ্বি হাউচ, ডল হাউচ। ইয়াতে এটা কি ডলফিন সোমাই থৈছে পাই। ইয়াতে এখন কম্বল পাৰি ল'ব, তাৰপিছত ডলফিনটো আছে আৰু টেডি বিয়াৰটোৰ লগত। টেডি বিয়াৰ নহয়, কি কয় কি সেইটো বাবা? আৰু এখন কিবা লৈছে। মোৰ চুন্নিখনৰচোন কৈ এইখন চুন্নিখনক কিবা কৰি সোমাই লৈছে। যা ডিজাইন কৰি দেখা পাইছেনে? ডিজাইন বনাই লৈছে চুন্নিটো। ইয়াত কম্বল পাৰি ল'ব, আহি লৈ শুই থাকিব, টোপনি মাৰি তাতে। হ'ব দে কাই উৰি গ'ল। এইটো হ'ল মোৰ ল'ৰাটো যে আজি ক্ৰিকেট খেলিব, তাৰ জাৰ্চিটো হ'ল কিংফিছাৰ 4C। আৰু এইপিনে কি আছে? এতিয়া নাম নাহে, কেতিয়া যে জাৰ্চিত নাম আহিব প্ৰভু, সেইটোহে দিনলৈকে আশা কৰি আছোঁ। আহিব যেতিয়া, তেতিয়া আপোনালোকক আগত জনাম। বহুত বছৰ আছে জাৰ্চিত নাম আহিব, তেতিয়ালৈকে মই বাচি থাকিম না। গেঞ্জিও পিন্ধা নাই। ময়ো গা চা ধুই ৰেডি হ'লোঁ, ফুটা চুটা লগোৱাই নাই, চাকি তাকি জ্বলাই ল'লোঁ। পূৰা দেখি মনে হৈ গৈছোঁ। তো বাবুও ৰেডি হৈ লওক, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ তাৰ জাৰ্চিটো সৈতে তাৰ লুকটো। মই গা চা ধুই পূজা চূজা কৰি ৰেডি মই হোৱা নাই, মোৰ ল'ৰাই ৰেডি হৈছে ক্ৰিকেট খেলিবৰ কাৰণে। আজি তাৰ ফাৰ্ষ্ট টাইম মানে ক্ৰিকেট আছে। মানে বতৰ বেয়া হ'লেও আৰু কি জানো, কি ঠিক হ'বও পাৰে, 12টালৈকে সময় আছে যি গতিকে। তো আজি ফাৰ্ষ্ট টাইম খেলিব বেচেৰাটো। তো ভাবিছিলোঁ অকণমান মনটো ভালে আছিল, এতিয়া বৰষুণটো অহাৰ কাৰণে মনটো বেয়া হৈ থাকিল। বাবা মন বেয়া লাগছে? নাই লগা? খেলিব পাৰিবানে? তো বেষ্ট অফ লাক, অল দ্য বেষ্ট। আৰু কি গুড লাক হয় না? তাৰপিছত কি কয় c.p.l কয় না বাবা? c.p.l পাতিছে ছাৰে, তাৰ যিজন মানে খেলুৱৈৰ অনাৰ ক'ব নাম ন? হা অনাৰ তেখেতে পাতিছে। কৈ দিয়া, তুমি কৈ দিয়া। মইতো একো নাজানো, সেইকাৰণে মই তাকে খবৰ দিছোঁ। তো চাই থাকিব, যদি বাপেকে পাৰে অকণমান তাৰ পৰা ভিডিঅ' কৰি আনিব, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি মই যাব পাৰোঁ তেনেহ'লে মই অলপ সময়ৰ কাৰণে যাম চাব। মোৰ মানে বহুত সূতা আছিল আৰু যাবৰ কাৰণে, কিন্তু তাৰতো স্কুল ক্ষতি হ'ল। কিন্তু ছোৱালীজনী স্কুলত গৈছে, তো তাই আহি পাব 1টা বজাত। তো মই যাব নোৱাৰোঁ, সেইটো কাৰণে বাপেকক কৈছোঁ তাৰ পৰা অকণমান তুমি সেয়া কৰিবা, ভিডিঅ' কৰিবা, লৈ আহিবা। তো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আকৌ চকুকেইটা ইয়াতে চাই আছোঁ, চাব লাগে ইয়াতে।
তো বাই বাই, পিছত লগ পাম। ভালকৈ খেলবা, অল দ্য বেষ্ট। কিংফিচাৰ, পূৰা কিংফিচাৰ হ'বা। তাৰ খোৱা বাই, ভালকৈ খেলিবা দে বা চাই চিন্তি। বাই। বাই। আজি মোৰ পাকঘৰটো পূৰা মেচি হৈ আছে। কালি গধূলি বজাৰ আনিছিলোঁ এইবাৰ আনিলোঁ চাউল চনা শক্তি। নেক্সট আগতে ৰিদ্ধি চিদ্ধি আনিছিল বা ৰিদ্ধি চিদ্ধি চাউলৰ বহুত বেছি দাম বাঢ়ি গৈছে, সেইটো কাৰণে সেয়া কৰিব নোৱাৰোঁ। ইয়াত আছে ৰিফাইন, আমি এইটো ৰিফাইন ইউজ কৰোঁ ধৰা। আৰু এইবাৰ এক পেকেট মই ডালদা আনিব দিলোঁ। আজি বহুত বছৰ ডালদা ইউজ কৰা নাই, তো আৰু আধা কেজি ডালদা আনিব দিলোঁ। কেতিয়াবা পৰঠা চৰঠা বনালে খাব ভাল। আগতেতো ডালদাই ইউজ কৰিছিলোঁ। আৰু এইটো আগতে আশীৰ্বাদ আটা খাইছিলোঁ, আজি 2-3 মাহৰ পৰা ময়ো আটা খাওঁ। তো কালি অকণমান খুলিলোঁ, নুখোলা নহয়। ইয়াত আছে বাচমতি, এইবাৰ বাচমতি খোলা আনিছোঁ। শুকান জলকীয়া, ইয়াতে ঢেৰ কিবাকিবি আছে। গাখীৰ এভৰিডে 1 কিলো কিমান দাম হৈছে আজিকালি। MRP চাওকচোন, 400-500 টকাই কিবা। মই বহুত বেছি ভাল পাওঁ গাখীৰ চাহ। আৰু এইটো বিস্কুট ল'ব লাগে, কিবাকিবি আছে ইয়াতে। আৰু আনিছে ছোৱালীজনীৰ কাৰণে পপকৰ্ণ। মই পপকৰ্ণটো ইয়াতে ভৰাই থৈ দিলোঁ, তাইক বোলে পপকৰ্ণ লাগে। 1 পেকেট আনিলে পপকৰ্ণ, জেম। আৰু এইবাৰ বাটাৰ চাটাৰ মই আনিব দিয়া নাই ইমান বেছিকৈ। এইখিনি মই অকণমান গোটেই পাকঘৰটো ক্লিন কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত আকৌ লগ হৈ আছোঁ। ভৰাই থৈ দিলোঁ। আৰু এইবাৰ চাবোন আনিছোঁ ফিয়ামা 1 পিচ আনিলোঁ অৰেঞ্জ, 1 পিচ আনিলোঁ গ্ৰীণ, আৰু 1 পিচ অলৰেডি পাৰ্পল কালাৰ আছে ঘৰত। তো সেইটো কাৰণে 3 পিচ হ'লে হৈ যাব, 1 মাহ ধুনীয়াকৈ গুচি যাব। আৰু গুড নাইটকেইটা ক'ত থ'লে? কমফৰ্ট চাৰ্ফ লিকুইড আনিব দিছিলোঁ, এইবাৰ আনিলে নে নানিলে বা। এইটো ৰাতিৰ কাৰণে ভিজাই থৈছোঁ। এইটো এনেই মটৰ ভিজালোঁ। আৰু এইটো বুটটো, কাবুলী বুট, এইটো ৰাতিৰ কাৰণে ভিজাই দিলোঁ। এইটো খুবুৰি বনাম ৰাতি।